গুড মৰ্নিং কেকেদা। গুড মৰ্নিং। আজি ডিউটিলৈ নাযায় নেকি? যাওঁ, এই দোকানৰ পৰা আহোঁ। চেনি নাইও ঘৰত। অঁ চাহ একাপ খাবলৈ মাতিবই নেকি বাৰু? অঁ দাদা, হা? ৰৈহে গ'ল দেখোন, দোকান নাযায় হ'বলা। নাই, যাবই লাগিব। অঁ আজি নেমাতিলে মৰতিজনীয়ে। অ বৌ চাহ অকণ ওলাই দেখা দিয়কচোন, কোন আহিছো। ৰাকেশ, বৌ আহা আকৌ আহা। নাই 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 নালাগে দিয়ক, এইটো লওকচোন নিজৰ বুলি। এইটো কি? কেম্পাছত মানে ভেদাইলতা লগালো এইবাৰ। ইমান হৈছে, মই বোলো কেইডালমান দি আহো, আপুনি লোকেল মছলা থেংক ইউ। ৱেলকাম। আহা চাহ কাপ খাব। মোৰ ইয়াত চাহ খোৱাৰ এইকেইদিন বেন হৈ আছে। হয় বাৰু, মই থানালৈকে যাওঁ। ঠিক আছে, পিছত আহিম কেতিয়াবা। ঠিক আছে, যোৱা আহিছো। বা কপালে ভাল মিলালে দেই। শিঙি মাছ কালি আনিয়ে থোৱা আছে, ৰান্ধিব লাগিব। হয়, আমাৰ ঘৰলৈ গৈছিল। মোৰ বেলেগ কাম নাই। এইফালৰ পৰা আহিলি যে? সেইফালে কি বেলেগ মানুহ নাথাকে নেকি? চেনি খাওঁ, আমাৰ ঘৰলৈ যাওঁ। বাগানৰ চাহপাতৰ লগত আপুনিয়ে খাওকগৈ। কি হ'ল? ভয়টো চা। দাদা, তামোল এখন খাই যাওক ৰ'ব। তুমি মানে তামোল খুব খোৱা ন? নাই, ইমানো নাখাওঁ। কেতিয়াবা মাছ মাংস খালে মুখখন বেয়া লাগি থাকে যে, তেতিয়া এখন খাওঁ আৰু। তাৰমানে আজি মাছ খালা? কালি মানে কি হ'ল, বজাৰৰ পৰা শিঙি মাছ আনি থৈছিলো। তাৰপিছত ঈশ্বৰে ইমান মিলাইছে, ৰাকেশে আহি আকৌ মোক ভেদাইলতা পাত অলপমান দিলেহি, তাকে বনাই খালো। ৰাকেশ মানে আমাৰ ৰাকেশ? বাৰু হওক, সি ভাবিছে যে আকৌ কথাটো। বৰ ভাল ল'ৰাটো। ভাল ভাল। আপুনি তামোল ল'লে? ললো। ৰজনীকান্তই তামোল কেনেকে খাব জানা? কেনেকে? বা লং পেণ্ট দাঙি দাঙি চৰকাৰক গালি দি দি পানী কাষে কাষে যাবলৈ সহজ। চাপৰি চাপৰি পানী সিঁচাটোহে টান কাম আছে। ফেচবুক শ্বট ডাঙৰ ডাঙৰ গালি দিয়াতকে চবেই যদি এগিলাচ এগিলাচকে পানী সিঁচি যায়, চৰকাৰ আহিও এইটো কামতে লাগি গৈছে। কথা কবলৈ আহিছে। লেবা নহলে অসমখন যেন মাছ মাছ আছে। ধৰ 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 মাছ আছে।